এই দোস্ত আপোনালোকে চাব এইখন চাহ বাগিচা হয়। আমি আহিছোঁ ফুৰিবলৈ। আজি চানডে নহয়, আজি আপোনালোকে জানে চানডে হয়। আমি ফুৰিবলৈ আহিছে, আপোনালোকক লগত লৈ যাই আছোঁ। আপোনালোকে চাই থাকিব। এয়া এইটো আমাৰ নানা হয়। এইটো নানা কিহৰ কাৰণে আহিছা কি কৰি আছে ইয়াতে হা? দেখা পাইছে না হাতীটো? আমি নানাৰ লগত কথা কৈছোঁ, তাতে তাই কৈছে যে হাতী ওলাই থাকে সদায়, আমি দেখা পাওঁ। আজি আহিছোঁ চানডে বুলি ঘূৰিবলৈ আহিছোঁ। আপোনাৰ লগত দেখাবলৈ অলপ চেষ্টা কৰি আছোঁ। দেখি আছে ধুনীয়া চাহ বাগিচা হয় এইটো। আপোনালোকে চাব, এইটো অসমৰে ঠাই। এইটো জেগাটোৰ নাম অলপ মই নাজানো, অলপ পিছতে কৈ দিম এইটো জেগাটোৰ নাম কি। আমি হয়তো গৰুৱে ঘাঁহ খাই আছে। মই আপোনালোকক দেখাই দিম। যাই আছোঁ, তাতে যাই আছোঁ। ব্লগটো কেনেকুৱা আপোনালোকক ভাল দেখাবলৈ চেষ্টা কৰি আছোঁ। আমি যাই আছোঁ, তাতে গৰুৱে ঘাঁহ খাই আছে। আমি ইয়াতে দেখা পাওঁ, সদায় মানুহ কৈ থাকে ইয়াতে হাতী ওলাই থাকে। আমি জানো, ইয়াতে আহিছোঁ, অলপ দেখা পাব কি ভিডিঅ' হৈ আছে আপোনালোকে চাব। আমাৰ ভিতৰত গৰুৱে অলপ ভয় খাইছে, সেইকাৰণে তেওঁলোকে যাই আছে। ময়ো যাই আছোঁ পিছপিনৰ পৰা ময়ো যাই আছোঁ। সৌটো গৰুৱে ঘাঁহ খাই আছে। এইয়া চাহ বাগিচা এওঁলোকে ভয় খাইছে। মই যাই আছোঁ নহয়, এইটো সৌটো গৰু, তাতে পৰা মানুহ আহি আছে গৰু লৈ। আপোনালোকে দেখা পাইছে ধুনীয়া পৰিৱেশ হয়। আপোনালোকে আহিব ইয়াতে, যদি কোনোবা যদি ইচ্ছা হয় আপোনালোকে আহিব ইয়াতে। আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ। ধুনীয়া পৰিৱেশ। আমি যাম এতিয়া, আৰু হাতী ওলাই থাকে তাতে যাম। আমাৰ নানা আহি আছে, তাতে অলপ টাইম ৰখি আছে, কিবা কৰি আছে মই নাজানো। কাৰোবাৰ লগত কথা কৈ আছে ফোনত, বিজি আছে তাই। সেইকাৰণে ইফালে বাগানৰ পৰা আহিছে না, আজি নতুন আহিছে তাই, সেইকাৰণে অলপ টাইম ৰেষ্ট লৈ আছে, ভাগৰ হৈছে। ইমান ৰ'দৰ মাজত আহিছোঁ আপোনালোকক দেখাবলৈ। ইমান ধুনীয়া পৰিৱেশ। এইটো চাহ বাগিচা হয়। আমি যে চাহ খাই থাকোঁ, আপোনালোকে জানানে নাই? আমি যে চাহ খাই থাকোঁ, এইটো পাতৰ হয়। সেইটো পাতৰ হয়। মই ধৰিছোঁ হাতৰে ধৰিছোঁ। আপোনালোকে চাব, সেইটো চাহপাত বুলি কোৱা হয়। মই ছিঙিছোঁ, অলপ ছিঙা কোনো মই আপোনালোকক দেখাৰ কাৰণে দেখাইছোঁ। এইটো চাহপাত বুলি কোৱা হয়। এইটো চাহ বাগিচা ধুনীয়া পৰিৱেশ লাগিছে। মই ভবাই নাই এইটো টাৱাৰ দেখা পাইছে না, এইটো লাইন ছাৰ্ভিচ দিয়া হয়। আৰু আগফালে আমাৰ এটা ট্ৰেইন ষ্টেচন আছে, সেইটো খটখড়ি বুলি কোৱা হয়। এইয়া আমাৰ নানাই ভিডিঅ' বনাই আছে, মই বনাই আছোঁ। আপোনালোকে চাব, আপোনালোকক দেখাই দি আছোঁ কি কৰি আছে তাই। আমি যাই আছোঁ নানাৰ ওচৰত। সেইয়া কি টুপি পিন্ধি আছে, দেখা পাইছেনে নাই? কি ভিডিঅ' বনাই আছে, দেখা পাইছেনে নাই? বাম্পাৰ ভিডিঅ' বনাবলৈ আছে, দেখা পাইছে? এই যে মোৰ নানাই এইটো ভিডিঅ' বনাই আছে। তাৰ ইউটিউবৰ চেনেলৰ নাম হ'ল নুৰাল FG গ্ৰুপ। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে নতুন চেনেল খুলিছে, আপোনালোকে ছাপোৰ্ট কৰিলে মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, আপোনালোকে দেখাবলৈ। আপোনালোকে চাই থাকিব আমি কি কৰি আছোঁ আৰু কি
আপোনালোকে ভাল ভাল বস্তু দেখিছে। বন্ধু এতিয়া বন্ধুসকল আপোনালোকে চাব ট্ৰেইন আহি আছে, আমি যাই আছো তাতে ব্লক আমি জলদি যাই আছো ট্ৰেইন আহি আছে বন্ধুসকল, চাই থাকিব চাই থাকিব ট্ৰেইন আহি আছে, আমি দেখাই দিম ধুনীয়া পৰিৱেশ। সৌটো অলপ কেমেৰা একা বেকা হৈ আছে, আপোনালোকে নাভাবিব বুলিলে এই সৌটো ট্ৰেইন আহি আছে ট্ৰেইন আপোনালোকে চাইছে এইটো ব্লগ ভিডিঅ' কিমান ধুনীয়া পৰিৱেশ হৈছে, আমি ভাবিবই পৰা নাই আপোনালোকে দেখাবলৈ পাৰিম ইমান ধুনীয়া ট্ৰেইনখন, মানে চাই আছে কিমান যাত্ৰীসকল যাই আছে, আপোনালোকে চাব ট্ৰেইন যাই আছে, ইমান ধুনীয়া পৰিৱেশ। সেইয়া ট্ৰেইন ওই যাই আছে ট্ৰেইনখন যাই আছে জক কৰি। আমি কবিতা এটা পঢ়িছিলোঁ নহয়, এইটো প্ৰথম ক্লাছে আছে নেকি মই নাজানো, পাহৰি গৈছোঁ। ট্ৰেইনখন যাই আছে, দেখা পাইছে ধুনীয়া ভিডিঅ', ইমান ধুনীয়া ব্লগ। আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, যাই আছোঁ হাতীৰ ওচৰত। এতিয়া ট্ৰেইন আহিলে কিমান টাইম হৈছে এতিয়া মই নাজানো, 4:30 বজাৰ হয় এইটো ট্ৰেইন, এইটো 4টা বজাৰ হয়। গুৱাহাটী পৌঁছিব ৰাতি 8টা 9টা বাজিবই আৰু ট্ৰেইনখন যাই আছে